Hello guys, welcome to my another vlog. So আজি আমাৰ ইজন মানে সদস্যও আছে। সো আপোনালোকৰ ভ্লগটোত দেখাবলৈ চেষ্টা কৰিম। সো আজি আমি গৈ আছোঁ আপোনাৰ নদী পাৰত। সো নদী পাৰত ঔষধি কিছুমান বস্তু আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। সেই আহি আছে দেখিছেনে? তো ব'লকচোন নদী পাৰত চাব আৰু অলপ মানে ধৰক ঔষধি বস্তু দেখা পালে আমিও অলপ আপোনালোকৰ অলপ ধৰক বেমাৰ আজাৰ হ'লে অলপ ট্ৰাই কৰি চাব পাৰিব, তো ভাল হ'ব। ফাইনেলি গাইছ আহি পালোহি। চ' আপোনালোকে চাওক এতিয়া ঔষধকেইটা কি ধৰণৰ কেনেধৰণৰ কেনেকৈ ব্যৱহাৰ কৰিলে কেনেকৈ আপোনাৰ বেমাৰ আজাৰ কেনেকৈ ৰোগ নিৰাময় হ'ব। চ' আপুনি দেখাই দিয়ক। নমস্কাৰ। আমি এয়া দেখিছে হাবি জংঘলে পৰিপূৰ্ণ আমাৰ এইবোৰত যথেষ্ট, আৰু এয়া দেখিছে তাৰ পৰা ইয়াতে পোৱা যায় পৰ্যাপ্ত পৰিমাণে বনৌষধ, যিবিলাক আমি প্ৰাথমিক পৰ্যায়ত ধৰক ব্যৱহাৰ কৰি চাব পাৰোঁ। অনেক অসুখ বিসুখৰ কাৰণে আমাৰ ইয়াত কিছুমান ঔষধ আছে যাৰ পাৰ্শ্বক্ৰিয়া নাই। ধৰক এতিয়া এইবিধ চাওক, এইবিধৰ নাম হৈছে আপোনাৰ, ইয়াক কয় বৰালি বুকুৱা বুলি। বৰালি বুকুৱা পৰ্যাপ্ত পৰিমাণে ঔষধি গুণ আছে। ইয়াৰ বহু গুণ আছে, তথাপিতো ধৰক বিশেষত অকস্মাত যদি মানুহৰ কটা চিঙা কৰে, ইয়াক ভালকৈ ধুই মেলি ঘাঁডোখৰ গৰম পানীৰে নিমখেৰে কুহুমীয়া গৰম পানীৰে ধোৱাৰ পিছত ইয়াক ভালকৈ পিহি বাতি পেলাই প্ৰলেপ দি যদি সেই ঘাঁত আপোনাৰ ভাল চফা কাপোৰে বান্ধি থৈ দিয়ে, 3 দিনৰ ভিতৰত ঘাঁ পৰিপূৰ্ণ হৈ শুকাব। আৰু ধৰক মানে তেজটো ৰখুৱাই তাৰ উপৰি বিষো নহয় আৰু মঙহ উঠাই আনি পেলাই সমান কৰি দিব। আৰু ইয়াৰ দ্বিতীয় এটা কাম আছে, কিন্তু ইয়াক খাবও পাৰি। ইয়াক ধৰক পাচলি হিচাপে ইয়াক শাক হিচাপে আপুনি ভাজি খাবও পাৰে। এনেধৰণে ধৰক সৰু সৰুকৈ ছিঙি ল'লে ভালকৈ ধুই পেলাই তেল দিলেও দিলে নিদিলে দুই এটা জালুক নহৰু দি পেলাই অকণমান এনেকৈ লেৰেলাই সিজাই পেলাই খালে ইয়াৰ উপকাৰিতা গুণ আছে। ধৰক মানে সৰু সুৰা হীৰা জোৰা বিষ, তাৰ পৰা ধৰক আৰু কিছুমান ৰক্তক্ষয় যেতিয়া হয় যিকোনো কাৰণত, ধৰক পাইলছৰ বা কেঁচুমূৰীয়া হ'লে যেতিয়া মানুহৰ তেজ যায়, আপোনাৰ পায়খানা দুৱাৰ তেজ যায়, ইয়াক যদি লিমিট মতে আপোনাৰ প্ৰতিদিনে অলপ এমুঠাকৈ খায়, তাৰ পৰা উপশম কিছু হয়। আৰু মহিলাসকলৰ ক্ষেত্ৰতো এটা মহৌষধি বস্তু। মহিলাসকলৰ তাৰমানে ধৰক তেখেতলোকৰ তেনেকুৱা কিবা কাৰণত যদি হয় কেনেবাকৈ যদি ধৰক মানে যিকোনো দ্বাৰা যদি তেজ কেনেবাকৈ নিৰ্গত হ'বলৈ হয়, ইয়াক ভাজি খালে বা লিমিট মতে খালে কিন্তু যথেষ্ট উপশম হয়। গতিকে এইবোৰৰ দ্বাৰা ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই। ইয়াক আপোনাৰ পাচলি হিচাপে ব্যৱহাৰ কৰিব পাৰে, ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই আৰু যথেষ্ট উপশম হয়, মানে বহু মহৌষধি। আৰু এবিধ আছে আপোনাৰ দ্বিতীয়বিধ এই দ্বিতীয়বিধ চাওক। এইবিধ আপোনাৰ এইটো এতিয়া মানে অকণমান ৰ'দৰ কাৰণে বস্তুটো অকণমান লেৰেলা পৰিছে। এইবিধৰ নাম হ'ল আপোনাৰ লাই জাবৰি। ইয়াত যদি মানুহৰ অকস্মাতে এলাৰ্জি টাইপৰ কিবা বতাহ লাগিলে বা অকস্মাতে এলাৰ্জি হৈ আপোনাৰ তমনা হৈ যে আপোনাৰ ঢৌ উঠি যায়, খজুৱাই, মানে বিচাই ডকাৰ নিচিনা হ'লে বা বিচায়ো যদি ডাকে অকস্মাত, ইয়াৰ ভালকৈ ধুই পখালি পিহি পেলাই ঘঁহিলে লগে লগে উপক্ৰম হ'ব। আৰু ধৰক নখৰ সোঁতত বা যিকোনো ভৰি হওক হাতৰ হওক নখৰ সোঁতত যদি কিবা কাৰণত নখ ফুলে বা ফুলি পেলাই পভাৰ নিচিনা যদি অত্যন্ত বিষ হয়, ফুলি যায়, ভালদৰে পিচি মেলি ইয়াক যদি প্ৰলেপ দি ভালকৈ লগাই থৈ দিলে একে ৰাতিৰ ভিতৰত সেই আপোনাৰ তাৰ পৰা উপশম হ'ব, ভাল হ'ব। আৰু ইয়াৰ আৰু এটা ঔষধি গুণ আছে। মানুহৰ কেতিয়াবা অত্যন্ত মূৰৰ বিষ হৈ থাকে, যিকোনো কাৰণত মূৰৰ বিষ হৈ থাকে, তাৰমানে সেইটো আমাৰ ভাষাত ক'বলৈ গ'লে এইটো ধৰক সৰুজ কপালি, মানে সূৰ্য উঠাৰ লগে লগে অত্যন্ত মূৰ বিষ হয়। সৰুজ কপালি, তাৰ পৰা আঠ কপালি বাট কপালি এনে কিছুমানৰ মানে সেইবোৰ আৰু তেনেকৈ দেয়াই খাটে আৰু খাটে। তাৰমানে আকৌ এইবিধৰ ধৰক তেতিয়া এইটো কি কৰিব লাগে, অত্যন্ত যদি মূৰৰ বিষ হৈ থাকে, তাৰমানে তেতিয়া আপোনাৰ ইয়াৰ ভালকৈ পিহি পেলাই অকণমান কলপাতত, পাৰিলে ভীমকলৰ কুমলীয়া পাত হ'লে ভাল, পাতখন অকণমান লেৰেলাই জুই সেকাই বা ৰ'দৰ তাপত অলপ লেৰেলাই ইয়াৰ কিছুমান এমুঠিমান আনি সেই কলপাতত নুৰিয়াই পেলাই সামান্য জুইত গৰম কৰি পেলাই কপালত
ঘঁহি দিলে আৰু নাকেৰে হঙি দিলে সেই মূৰৰ বিষৰ পৰা উপশম ভাল হৈ যায় ন? যথেষ্ট উপশম হয় আৰু ইয়াৰ বহু গুণাগুণ আছে আৰু সেয়া আগত আমি কৈছোঁৱে যে বিচাই যদি কেনেবাকৈ ডাকে এইটো অকণমান ঘঁহি দিলে বিচা ডকা ভাল হয় আৰু এলাৰ্জি টাইপৰ ভাল হয় আৰু কিছুমান ধৰক এই খৰৰ নিচিনা কিছুমান হয় সৰু সৰু আৰু সেইবোৰো যদি ইয়াক ভালকৈ পৰিষ্কাৰকৈ আপোনাৰ পিচি পেলাই তাত যদি ব্যৱহাৰ কৰা যায় তাৰ পৰা কিছুমান উপশম হয় সেইকাৰণে আগৰ দিনত আজি প্ৰায় 40 বছৰ আগৰ কথা কৈছোঁ সেইবোৰ দিনত তেতিয়া মানুহে প্ৰায় ডক্তৰী ঔষধৰ ওপৰত মানুহৰ ইমান গুৰুত্ব নাছিলে এই প্ৰাথমিক পৰ্যায়ৰ বিশ্বাসো আছিলে আৰু বিশ্বাসে আদিমূল বিশ্বাস আছিলে আৰু তাতে তেনেকুৱা ব্যৱহাৰ কৰিও উপশম হৈছিলে কিন্তু তাৰ মাজতো কথা কিছুমান আছে আজিকালি বিশেষত এই ৰাসায়নিক প্ৰক্ৰিয়া যিবিলাক দ্ৰব্য খেতি পথাৰৰ ধৰক খাদ্য সামগ্ৰী এইবিলাক তৈয়াৰ কৰি সেইবিলাক উৎপাদিত খোৱাৰ কাৰণে নানাবিধ ৰোগ যদি আৰু খাদ্য সামগ্ৰী আমাৰ ইয়াতে ঢেৰ পোৱা যায় অন্ততঃ এতিয়া আমি যিটো দেখাই গ'লোঁ এবাৰ এইটো আৰু এবিধ আছে ন ইয়াত এই চাওক ইয়াত আছে এইবোৰ ভেদাইলতা আছে আৰু ধৰক ইও যথেষ্ট উপশম এয়া ভেদাইলতা পেটৰ বিষ ভাল হয় আৰু ইয়াত কিছুমান আপোনাৰ খাবলগীয়া হেৰি আছে এই মাটিকান্দুৰি পেটৰ কাৰণে ভাল তাৰপৰা আপোনাৰ ভেদাইলতা এয়া দেখি পালেনে বাৰু এইজোপা গছজোপা চাওক এয়া চ' গাইছ আজিলৈ ভিডিঅ'টো ইমানেই আৰু পৰৱৰ্তী পাৰিলে আপোনাৰ হ'ব অৱগত কৰোৱাম কাৰণ কেলৈ এইবোৰ জানিলে পাৰিলে আপোনাৰ ধৰক আমি আপোনাৰ হ'ব অৱগত কৰোৱালে ভাল হয় কোনোবাই যদি ব্যৱহাৰ কৰি উপশম হয় আমিও নিশ্চয় ধন্য হ'ম নমস্কাৰ আজিলৈ ইমানেই আছিলে বাই বাই लाल वाला बटन है उस पर फूट फेंक के मारो या फिर मोमबत्ती मुझे नहीं पता बस क्लिक हो जाना चाहिए